নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিনাক্ষীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই যে কাটিঙৰ, এম্ব্ৰইডাৰী, পাকঘৰৰ আদি বহুত কাম দেখাইছোঁ, কিন্তু তাৰ মাজতো যে মই বেলেগ কামতো ব্যস্ত থাকোঁ তাকে দেখাওঁ আহকচোন। মোৰ এজনী খুব মৰম লগা ভাতৌ আছে, তাইৰ নাম হৈছে পিউ। তাই মানে বিশেষ কথা ক'ব পৰা হোৱা নাই, কিন্তু কথাবোৰ ইমানেই ধুনীয়াকৈ বুজি পায় আৰু পাছলৈ যদি তাই কথা ক'বলৈ লয় তেনেহ'লে মই আপোনালোকক নিশ্চয় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চাওকচোন কিমান মৰম লগা। তাৰ পাছতে আছে মোৰ হাঁহ তিনিজনী চাওকচোন কিমান ধুনীয়া। এই সৰুতে কবিতা এটা পাইছিলোঁ, লালন পালন এনেকুৱা কবিতা এটা পাইছিলোঁ। সেই কবিতাটোলৈ খুব মনত পৰি গ'ল আৰু সিহঁতৰ আনন্দখিনি দেখি ভিডিঅ' এটা ক্লিপ ৰাখি থ'লোঁ। সিহঁতে কণীও পাৰিছে, কণীবিলাক চাবচোন কিমান অকণমান এনেকুৱাকৈনো হাঁহে কণী পাৰেনে। মানে কেম্বেল হাঁহ হয়, তাই ডাঙৰ ডাঙৰ পাৰি আছিলে, কিন্তু এতিয়া এই 3-4 দিনমানতে তাই কিয় ইমান সৰুকৈ কণী পাৰিছে। কণীবোৰ চৰাই কণীৰ দৰে চাওকচোন। তাৰ পাছতে মোৰ এজনী বগী মানে লক্ষী আৰু যত্ন মই খুব ধুনীয়াকৈ লওঁ। নতুনকৈ পোৱালি হৈছে, গাখীৰ খীৰাওঁ আৰু ঘৰত খাবলৈ হয়। চাওকচোন আপোনালোকে কোনে কোনে গৰু খীৰাব পাৰে সেইটো এটা কমেণ্ট কৰি জনাবচোন, আৰু ভিডিঅ'টো কেনেকুৱা আছে সেইটো কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। তাৰ পাছতে আকৌ ছাগলী পোৱালি বুলি ক'লেতো বহুত মোৰ ভাল লগা। এজনী ছাগলী 3টা পোৱালি হৈছে, এটা পোৱালি একেবাৰে সৰু, সেইকাৰণে এই 2টা পোৱালি দেখাইছোঁ। মানে ফটো উঠাই থ'লোঁ, সিহঁতে মাত্ৰ জগি উঠিছে। আৰু এই পোহনীয়া আমাৰ বুলিৰ কথা ক'বলৈ ভাষা নাই, বুজিছে। তাই ইমানেই কথা বুজি পায়, খুব মৰম লগা হয়। বহুত টকাৰ কুকুৰ হ'ব নোৱাৰে, কিন্তু তাই ইমানেই মৰম লগা, যি কওঁ তাকে শুনে। আমি পূৰা চাফ চিকুণ কৰি ৰাখোঁ, দুদিনৰ মূৰে মূৰে চেম্পু দি গা ধুৱাওঁ, আৰু আমি যি খাওঁ তাইক তাকে ব্যৱহাৰ কৰোঁ, সেয়া খায়। শুনকচোন। এতিয়া একো কাম নাই, একদম শুই থাক। ভালকে ইমানে কথা শুনো, শুই দে বুলি ক'লে ইমানকে শুইছ যে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব।